নমস্কাৰ প্ৰীতি ৰেখা ক্ৰিয়েচনৰ সকলোকে মই প্ৰীতিয়ে স্বাগতম জনাইছো। এইটো ষ্টাইল কিহৰ কাৰণে মানে গৌ খুটি পুতিবৰ কাৰণে এইটো কোনোবা এটা ধৰি থাক সেই খুটি ধৰিব আমাৰ গৰু গা ধুৱাই হৈ গ'ল। আমাৰ গৰু গা ধুৱাই হৈ গ'ল। এয়া মাখিলতী, এইটো হ'ল আপোনাৰ ভেটাই গছ, এয়া ভেটাই গছ, এয়া দীঘলতী আৰু গৰু চাপ।
এৰা না পানী চাফা হৈ আছে অঁ গম খোৱা আহিলোঁ দেখোন বল বেঙ্গন খা ফসল মসলে বাহিজা মায় করু হলি বলন করু Uy. চাটবাৰী এয়া গৰু চাটবাৰী ইয়াত থেকেৰা জাতিলাও হালধি বেঙেনা সকলো থাকে চাটবাৰীডাল গৰুৰ গাত মৰা হয় যাতে গৰুৰ আয়ুস বৃদ্ধি হয় আৰু লগতে বছৰটোলৈ যাতে সুস্থ হৈ থাকে তাৰ বাবে ইয়াক গৰুৰ গাত মৰা হয় ইতিমধ্যে আমাৰ গৰু গা ধোৱা সকলো নীতি নিয়মৰ মাজেৰে হৈ গ'ল এতিয়া আমি সকলো ঘৰলৈ যাওঁ বাকী কি আছে আমি ঘৰত গৈ আপোনালোকক দেখুৱাম বিহু বিহু এই বহাগৰ বিহু গৰু গা ধোৱা বিহু প্ৰথম কাৰ্যসূচী তোমালোকে কি কৰিব আহিছা সহযোগ কৰিব আহিছা যোৱা দেই ৰঙালী বিহুৰ আৰু এটা পৰম্পৰা হৈছে খেতি পথাৰত দীঘলতি মাখিলতি গুজি দিয়া এই কামটো কৰিলে কি হয় যে খেতি পথাৰৰ ডৰা ভাল হয় আৰু পোক পৰুৱা নহয় বুলি বিশ্বাস কৰে সেই অতীতৰ পৰা এই পৰম্পৰাটো চলি আহিছে আমিও সেই পৰম্পৰাটো ৰক্ষা কৰি আহিছোঁ আগলৈ ৰক্ষা কৰি যাম এতিয়া আমি খেতি পথাৰত পুতি দিম ইয়াক এয়া দীঘলতি মাখিলতি পতা হ'ল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু হয়তো কিছুমান বস্তু দেখাব নোৱাৰিলোঁ আৰু থাকিও যাব পাৰে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু ভুলবোৰ আঙুলিয়াই দিব যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ